20 টকা খাই চাওকচোন কেনেকুৱা লাগে ধূপধৰাত আজি দ্বিতীয় অৰ্থাৎ বিদায় নিশাত তামাম মানুহ হৈছে আজি আৰু এইটোৱে হ'ল আমাৰ গ্ৰীণ ৰুম নমস্কাৰ মই দীপজ্যোতিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমি আছোঁ ধূপধৰাত আজি দ্বিতীয় অৰ্থাৎ বিদায় নিশা আৰু আমি কালি যামগৈ কালি আমি ক'ত যাম কালি আমি যাম ৰংচাই মানে আগিয়াৰ পৰা লক্ষীপুৰ যোৱা ৰাস্তা ৰংচাই আৰু ইয়াতে আজি বহুত মানুহ হৈছে যেহেতু আজি আমাৰ মানে দুদিনীয়া পেণ্ডেল আৰু আছেনে আমাৰ এইবাৰ বহুত কৰিছোঁ আমি দুদিনীয়া পেণ্ডেল এতিয়া মানে দুদিনীয়া পেণ্ডেল কৰি কিবা এটা ভাল লগা হৈ গ'ল আৰু যিটো আজি মই গিনমো পাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু নাটকতো মানুহ কিমান হৈছে সকলোখিনি দেখাম মই গৈ কি মানে একদম কালি আৰু সেইখন পেণ্ডেল গৈ পোৱালৈকে মই ভিডিঅ'টো সেনেদৰে বনাই দেখাই থাকিম চাই থাকিব আপোনালোকে ভিডিঅ'টো আৰু আমি দুটাই মানে লগ হৈ আজি মানে এনেকৈ খুব ভিডিঅ' বনাবলৈ লৈছোঁ দেই ফেচবুকত এৰিছোঁ ইনষ্টাতো দিছোঁ কিন্তু কমেণ্টবোৰ আমি হয়তো বেক কৰিব নোৱাৰিব পাৰোঁ তাত আপোনালোকে বেয়া নাপাব যিটো আমাৰ এনেকুৱা জেগাত কৰি থাকোঁ ভিডিঅ'টো এৰাৰ পিছত আমি নেটৱৰ্কো নোপোৱা হৈ থাকোঁ আৰু সময়ো নোহোৱা হয় বা শুই যাওঁ যিমান পাৰোঁ কমেণ্ট বেক দিবলৈ চেষ্টা কৰিমেই আৰু নোৱাৰিলেও আপোনালোকে বেয়া নাপাব বা আৰু ভিডিঅ'বোৰ ভাল হয় বেয়া হয় কমেণ্ট কৰি জনাই থাকিব আমাৰো ভাল লাগিব আপুনি কি ক'ব মই কিন্তু কমেণ্টবিলাক চাওঁ দেই কমেণ্টবিলাক চব চাওঁ আৰু যিমান পাৰোঁ মই ৰিপ্লাইও কৰোঁ বাৰু এনেকুৱা মই তথাপিতো তাৰ মাজতে কিছুমান কেতিয়াবা ৰৈ যাব পাৰে কেৱল আপোনালোকে চাই থাকিব আৰু মানে ভাল বেয়াটো ক'ব মানে ভাল লাগিলেও ক'ব তেতিয়া উৎসাহ পাম আৰু বেয়া লাগিলেও ক'ব যে এইখিনি এনেকুৱা হৈছে বেয়া হৈছে তেতিয়া আৰু নতুনকৈ কৰিবলৈ চেষ্টা কৰিম আৰু আমি এতিয়া ৰিলচ বনাই আছোঁ ব্লগটো বনাওঁ বাৰু দীপে বনাই ময়ো ব্লগ বনাই থাকোঁ আৰু তাৰ মাজতে ৰিলচবিলাক বনাওঁ আৰু ইমান ধুনীয়া আমি পৰিৱেশবিলাক পাওঁ গতিকে এনেকুৱা পৰিৱেশত মানে কেতিয়াবা বনাব মন যায় গতিকে আপোনালোকে যদি মৰম দি থাকে তেতিয়াহ'লে আমি আকৌ আৰু ভাল ৰিলচ বনাই যাম নেকি হয় আমি এতিয়া নেক্সট পেণ্ডেলত আকৌ ভাবি আছোঁ দুইটাই প্লেন বনাই আছোঁ কি গানত বনাম কেনেদৰে বনাম সকলো মানে হেৰি কৰি আপোনালোকৰ মাজলৈ এৰি দিম চাব খালি চাই থাকিব আৰু মৰম দিব লাইক কৰিব কমেণ্ট কৰিব আৰু ভাল লাগিলে কেতিয়াবা শ্বেয়াৰ কৰি দিবচোন আপোনালোকৰ ফ্ৰেণ্ডখিনিও পাই যাব আৰু যেতিয়া ঠিক আছে আৰু এয়াই হ'ল ধূপধৰাৰ গিনমৰ পৰিৱেশ প্ৰায়বিলাকে মোক মানে কৈ থাকে ৰাতিৰ ভিডিঅ' দিবৰ কাৰণে তেনেকৈ সুবিধাও পোৱা নাযায় ঘপককৈ আৰু এইটোৱে হ'ল আমাৰ নটৰাজ আমি সকলোৱে আহি ইয়াতেই প্ৰথম সেৱা কৰি লওঁ আৰু বাহিৰৰ পৰিৱেশটোও মই দেখাই আছোঁ আৰু মঞ্চখনৰ কাষতে আছে আমাৰ পাকঘৰটো আজি পাকঘৰত বা খানা কি বনাইছা নাজানো দেখাই আছোঁ চাই থাকিব ৰুটি খাইছ যে কণী দমৰ জোল আৰু শুকান আৰু আজি আমাৰ কণী বনাইছে যিহেতু লাষ্ট নাইট কাৰণে দিনত কি খবৰ আৰু সেইফালে মাংস বনাই আছে আমাৰ খুৰাই আৰু চিন্ময়দা সকলো এনেই জুই কাষত ৰখি আছে আৰু ঠাণ্ডা দিন কাৰণে চাই থাকক বাকীখিনি মই দেখাই আছোঁ কি খবৰ তোৰ ভালেই খবৰ ভালে খানা ক'ত হ'ব খানা এতিয়াতো ৰংচাই ক'তবা দিয়ে তেতিয়া আৰু তাতে চাবলৈ মজা মাতিবিচোন কেতিয়াবা তহঁতৰ ৰুমত খানা খাব যাম ওচৰত পৰিলে গ'লেই হ'ল ঠিক আছে বাৰু আৰু এয়া হ'ল আজি ধূপধৰাৰ একদম মিউজিক বক্সলৈকে ফুল হৈ আছে পূৰা আৰু আমি নাটক শেষ কৰিলোঁ কৰি এতিয়া ৰুমলৈ বুলি যাত্ৰা কৰিছোঁ আগতে গায়ক দা পিছে পিছে মই বহুত কুঁৱলী পৰিছে দেখিছেনে কুঁৱলীৰ পৰা একোৱেই নেদেখি অ' মাই গড ইমান মানুহ আচৰিত মানুহ হৈছে আজি আৰু এনেদৰে আমি আহি আছোঁ ৰুমলৈ এয়া ৰাতিৰ পৰিৱেশ 12টা বাজিলে আৰু 3 মিনিট আছে হয় হয় আৰু ফাইনেলি আহি ৰুম পালোঁ ৰুম পাই ধুনীয়াকৈ বিচনা পাৰি মেলি লৈছোঁ আৰু শুবৰ কাৰণে সময় এতিয়া 1টা বাজিলে পূৰা 1টা বাজিছে আৰু ৰাতিপুৱা যিটো আমাৰ বহুত দূৰ জাৰ্ণি আছে আৰু এতিয়া আহোঁ ৰাতিপুৱা আকৌ শুই উঠি কি কৰোঁ সকলোখিনি দেখাম চাই থাকিবা ভিডিঅ'টো
Good morning guys, good morning. আৰু শুই উঠিলোঁ, সময় বাজিলে এতিয়া 8টা। যেহেতু বেডিং নিবলৈ আমাৰ 8টা বজাতে আহিম বুলি কৈছিলে। এতিয়া ফৰাফৰ আগতে বেডিংখিনি বান্ধি লওঁ, তাৰপিছত মই ভিডিঅ'টো আপোনালোকক দেখাই আছোঁ। চাই থাকিব, মুখেই ধোৱা নাই কিন্তু দেই। মৰ্ণিং গায়ক দা, গুড মৰ্ণিং। উঠক এই প্ৰশান্ত আহিব, নহ'লে দিগদাৰ লগাই দিব। আমাৰ বহুত কাম আছে জাপিবলৈ। চাই থাকক, দেখাই আছে। ফাইনেলি গা পা ধুলোঁ, ধুই একদম পূৰা গৰম কাপোৰ পিন্ধি লৈছোঁ। ইমান ঠাণ্ডা ন, পানীখিনিও তাতে বহুত ঠাণ্ডা। আৰু গোটেই বস্তু বান্ধি মেলি ৰেডি কৰিলোঁ। আৰু এইটো প্ৰশান্ত আহি পাই গ'লি আমাৰ বস্তুখিনি নিবৰ কাৰণে, যিহেতু DIখন ৰাস্তাতে ৰাখি থৈছে। আৰু যিহেতু আজি জাৰ্ণিটো বহুত দূৰ হ'ব বুলি ভাবি আছোঁ। আৰু যি কি নহওক, আমি আছিলোঁ এইটো ৰুমতে। এতিয়া সকলোখিনি বস্তু পেকিং কৰা হ'ল। যেতিয়া বস্তুখিনি আপোনাৰ DIখনলৈ নি লওঁ, চাই থাকিব ভিডিঅ'টো। আৰু এইখনে হ'ল আমাৰ DIখন। দেখিছেনে, ইয়াতে গোটেই বস্তুবোৰ তুলি আছোঁ। আৰু ইয়াতে আছিলে ছোৱালীখিনি, এই দিলি মাটিতে। আগতে বস্তুখিনি ভৰাই লওঁ। আমি DIখনতে বস্তুখিনি ভৰালোঁ। ভৰাই এতিয়া গায়ক দা, মই আৰু খোজকাঢ়ি আহি আছোঁ আমি বাছখনৰ ওচৰলৈ। চাই থাকিব। ফাইনেলি আহি পালোঁহি বাছখনৰ ওচৰত। আৰু এইটো এইফালে আছিলে আমাৰ পেণ্ডেলটো। DIখনৰ পৰা বস্তুখিনি নমাই আছে বাছত উঠাবৰ কাৰণে। আৰু এইখিনি ভৰাই হ'লে আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম। চাই থাকক। আৰু সকলোখিনি বস্তু ভৰোৱা হ'ল। এতিয়া আমি এয়া ধূপধৰাবাসীক বিদায় দি পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু আজি আমাৰ পাইলট চেঞ্জ হৈছে দেই। আজি আমাৰ নতুন পাইলট আহিছে। পাইলট এইফালে এবাৰ চাই দিয়া। গৈ থাকা ধুনীয়াকৈ। আৰু পেণ্ডেলৰ পৰা ওলাই আমি যাম এতিয়া ৰাইট চাইড। চলো 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 চলো। আহি পালোঁ আমি। এয়া হ'ল ধনুভঙা। ইয়াতে আজি তামাম বজাৰ দেখিছেনে, একদম বহুত ডাঙৰকৈ হৈছে। তাকেতো দেখাই নাই। এয়াই আছিল ধনুভঙা। আৰু কিমান যে বহুত দূৰ যাব লাগিব, বহুত দূৰ আছে। এই দৰংগিৰি। আৰু দৰংগিৰি এইটো তেল ডিপু, ইয়াতে সোমাইছোঁ তেল ভৰাবৰ কাৰণে। তেল ভৰোৱা হ'লেই আৰু যিহেতু ভৰোৱা হ'ল, যিহেতু আকৌ আমি এতিয়া পুনৰ যাত্ৰা আৰম্ভ কৰিম। চাই থাকক। আকৌ আগত হয়তো আকৌ ৰখিমগৈ, হোটেল পালে আকৌ হোটেলত সোমাম। আৰু জাৰ্ণি ব্লগ যিহেতু এনেদৰেই আৰু গৈ থাকিব লাগিব। চাই থাকক জেগাখিনি দেখুৱাই আৰু। চলো চলো বলক। লণ্ড ভণ্ড কৰিলে। সূৰ্য পাহাৰ যোৱা বছৰ গৈছিলোঁ, এইবাৰ আৰু যাবলৈ নাপাওঁৱেই। আৰু ইয়াৰ পৰা ৰাইট চাইড গ'লে আমি সূৰ্য পাহাৰ পালোঁ হয়, কিন্তু আমি যোৱা বছৰ গৈছিলোঁ, কিন্তু এইবাৰ যাবলৈ নাপাওঁ। আৰু এয়াই হ'ল দুধনৈ। আৰু অলপ দূৰ গ'লে আমি কৃষ্ণাই পাম। আৰু ইমান দূৰ আহি আছোঁ, ক'তো গাড়ী ৰাখিবলৈ জেগা নাই। মানে চাহ একাপ খাবলৈও য'তে মানে টাউনখন পাওঁ, গোটেই মানে দলং বনাই অৱস্থা নাইকিয়া কৰি থৈছে। ক'তো গাড়ী ৰাখিবলৈ জেগা নাইকিয়া কৰি থৈ দিছে। ভাবিলোঁ ধূপধৰাত জেগা নাপালোঁ, তাত ভাবিলোঁ আমি দুধনৈত খাম, দুধনৈত নাপালোঁ। এতিয়া আহি পালোঁ কৃষ্ণাইটো একেই অৱস্থা। চাওক মই দেখাই আছোঁ, ক'তো ৰাখিবলৈ জেগা নাই দেখিছে।
কি হ'ব নহয়, ইমান ভোক লাগিছে আজি। দেখিছেনে ক'তো গাড়ী ৰাখিবলৈ জেগা নাই, এনে অৱস্থা হৈ গৈছে আমাৰ। নাই আজি চাহ খোৱা নহ'ব আৰু যি গম পালোঁ। জেগা থাকিলে হোটেল নাথাকে, হোটেল থাকিলে জেগা নাথাকে, এনেকুৱা অৱস্থা হৈ আছে। ফাইনেলি আমি আহি এটা জেগা পালোহি, এইখিনি হ'ল পাইকান। পাইকানতে গাড়ীখন ৰাখিছে, হোটেল বিচাৰি আহিছোঁহে কিন্তু নহ'লে আৰু নাপামেই। এনেকৈ গৈ থাকিলে ভোকেই লাগিছে আৰু সেইকাৰণে নাম ইয়াতে গাড়ীখন ছাইড কৰিব দিলোঁ, ছাইড কৰিলে। এতিয়া আহি আছোঁ হোটেল বিচাৰি, চাই থাকিব দেখাই আছোঁ। পাইকান কি খবৰ পিছে? আছোঁ। অঁ ঠিকে আছে, ব'লা। এয়াই হ'ল আৰু পাইকান দেই। এইফালে তোৰা যায়, এইটো একদম চিধা ৰাস্তা তোৰাত যায়। আমি যোৱা বছৰ গৈছিলোঁ যিহেতু তোৰাত। পাইকানৰ পৰা তোৰা পূৰা 100 কিলোমিটাৰ। এই চাইনবৰ্ডত লিখা আছে। আৰু সেইখন হোটেলতে সোমাইছোঁ আৰু দেই, যি পাই খাই লওঁ ধুনীয়াকৈ। এই আমি পৰঠা খাবলৈহে লৈছোঁ আৰু ফাইনেলি সকলোৱে পাইকানতে চাহ তাহ খালে। খাই এতিয়া ইয়াত আহিছে, সকলোখিনি গাড়ীত উঠিব আহিছে আৰু সকলোখিনি গাড়ীত উঠা হ'লে আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ। চাই থাকিব। ইমান ধুনীয়া জেগা, অ' মাই গড, সঁচাকৈ বহুত ভাল লাগিছে। লিখা আছে মানকাছাৰ 151 কিলোমিটাৰ। এইটো কি টিকৰিগিল্লা আছে 49 আৰু লক্ষীপুৰ আছে 32। আমি এতিয়া যাম ক'ত? হয় ব'লক চিধা। এইফালে আপোনাৰ মেইন ৰাস্তাৰ পৰা আমি ফাটি আহিছোঁ। এইটো যিহেতু মানকাছাৰ যোৱা ৰাস্তাত আহিছোঁ আৰু আমি কিমান দূৰ যাব লাগে নাজানো, তথাপিতো দেখাই আছে, চাই থাকিব কিমান দূৰ গৈ আমি পেণ্ডেল পামগৈ। আৰু বৰ্তমান এয়া আমি আগিয়া পালোঁ। আগিয়াৰ পৰা এয়া চিধা গৈ আছোঁ মানকাছাৰ যোৱা ৰাস্তাত। চাই থাকক, এনেদৰে মই দেখাই গৈ আছোঁ আৰু সঁচাকৈ বহুত ভাল লাগিছে দেই জেগাবিলাক। বহুত মিছ কৰোঁ এইবোৰ জেগা। আহি পালোঁ আমি ৰংচাই। আৰু অলপ দূৰ গ'লে আমাৰ যিহেতু পেণ্ডেল পামগৈ। আমাৰ যিখিনি জেগা পেণ্ডেল হ'ব সেইখিনি সাতুগাঁও বুলি কয়। সাতুগাঁও মই দেখাই আছোঁ, চাই থাকিব। আৰু এয়া আজি ৰংচাইত পূৰা ডাঙৰ বজাৰ হৈছে, উৰুকা বজাৰ। এয়া হ'ল ৰংচাই, মজা লাগিছে। চলো ফাইনেলি আমি আহি পালোঁ পেণ্ডেল। এইটোৱে হ'ল আমাৰ পেণ্ডেল। আৰু দেখিছে একদম ধান কাটা বেছি দিন হোৱাই নাই, পূৰা মাটিটো ভৰি পেলাই সোমাই গৈছে। আৰু যি কি নহওক আহি পাইছোঁহি যেতিয়া, গাড়ীৰ পৰা বস্তুখিনি নমাই লওঁ। আৰু ৰুম ক'ত দিছে এতিয়ালৈকে গম পোৱা নাই। বস্তুখিনি নমাই ৰুম ক'ত দিয়ে সকলোখিনি দেখাম, চাই থাকিব। ৰুম মানে আমাৰ পেণ্ডেলৰ পৰা 1.5 কিলোমিটাৰমান হ'ব চাগে, 1.5-2 ভিতৰত হ'ব। আৰু এইখন ঘৰতে আছে বিদ্যুৎ, বিপ্লৱ দা, মই আৰু গায়ক দা। যি কি নহওক আহি পালোহি যেতিয়া, আৰু ভিডিঅ'বোৰ বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো বজাবলৈ নাপাহৰিব।